আমাক বনাওতে আমার আল্লাহ বনাইছে মূৰৰ পৰা ভৰিত গিলি যিমান নিয়ামত আছে, হাত ভৰি নাক কাণ চকু, এটা বস্তু নহ'লে মানুহটোৰ জীৱন বৰবাদ। দুটা চকু নাথাকিলে মানুহটো কওকচোন মানুহ হৈ তাৰ কিবা আছে নেকি? নাই। দুখন হাত নাথাকিলে মানুহটো বৰবাদ, দুখন ভৰি নাথাকিলে মানুহটো বৰবাদ। সব আছে, মূৰৰ ভিতৰত যদি নাওমান গণ্ডগোল আল্লাহ ধৰাই দিয়ে জন্মগতভাৱে, তেতিয়াহ'লে সি ফেচ কাটিং সব ভাল, দেখাটো ধুনীয়া, ওখ পাখ ল'ৰা, কিন্তু পগলাৰ নিচিনা ঘূৰি থাকিব। তাৰ জীৱনত কিবা আছে নেকি? এই মূৰৰ পৰা ভৰিত গেলি হৰ নিয়ামত আমাৰ দান কৰোতা আমাৰ আল্লাহ। হেয়া কৈছে আল্লাহ আল্লাহ বোলাবা, আল্লাহর বিনে কোনো নাই। ভাত এসাঁজ খাইছোঁ, যদি আল্লাহ ইয়াতে হজম কৰাৰ শক্তিটো ৰাখি নথয়, তেতিয়াহ'লে সেই ভাতটোৱে আমাৰ গোটেই ৰাতি পেট বিষাব, মূৰ বিষ হ'ব, পানী লগা হৈ যাব, কাহ হৈ যাব, পুৱা আকৌ উল্টা মাৰিব। সেইটো নহ'লে আপোনাৰ পায়খানা আৰম্ভ হ'ব, ৰাতাৰাতি আমাক হস্পিটেলত লৈ যাব লাগিব। আল্লাহ তালাই ডাইজেষ্ট কেপাচিটিটো আল্লাহ সৃষ্টি কৰি দিয়ে, আল্লাহ সৃষ্টি কৰি দিয়ে। আল্লাহ আল্লাহ বোলা ভাই, আল্লাহর বিনে কোনো নাই। নমাজ পড়া রোজা রাখা নকরিলে উপায় নাই। নমাজ পড়া রোজা রাখা নকরিলে উপায় নাই। মোর ভাই সকল, আল্লাহ পাক পরওয়ারদিগার আলমে আমার 18,000 মখলুকাতক মেইনটেনেন্স করিবৰ কাৰণে 18,000 মখলুকাততকৈ বিউটিফুল জ্ঞান আৰু ব্ৰেইন আল্লাহ তালাই আমাক দান কৰিছে। জোৰে কওক সুবহানাল্লাহ। আমার আল্লাহ আমাক দান কৰিছে যি দামী আৰু বিউটিফুল ব্ৰেইন। এনেকা বিউটিফুল ব্ৰেইন যিটো দিয়ে আমি বনাব পাৰোঁ বতাহত উৰি যাব পৰা প্লেন। মানুহে বনায় নে ফিৰিষ্টাই বনায়? প্লেন কোনে বনায়? কোনে বনাইছে? মানুহে। এই জ্ঞানখিনি কোনে দিছে? আল্লাহ দিছে। চিন্তা কৰক না উমান, আমাক আল্লাহ কি ব্ৰেইন দিছে, কি জ্ঞান দিছে। মানুহ জাতিক আল্লাহ কি ব্ৰেইন আৰু কি জ্ঞান দিছে, কিহৰ কাৰণে দিছে পিছত কৈ আছো। বতাহত শ শ টন লৈ পেলাই উৰি যাব পৰা প্লেন, সেইটো বনাবলৈ আল্লাহ দান কৰিছে আমাৰ নিচিনা মানুহৰ ব্ৰেইন। জোৰে কওক সুবহানাল্লাহ। হেজাৰ হেজাৰ টন লৈ দুই দুখৰ লোহাৰ ওপৰেদি দৌৰি যাব পৰা গাড়ী, যিখনৰ নাম হৈছে ট্ৰেইন। মানুহৰ ব্ৰেইন সেইখন বনাব পৰা ব্ৰেইন। জোৰে কওক সুবহানাল্লাহ। আল্লাহ তাআলা আমাক দান কৰিছে বিউটিফুল ব্ৰেইন। তাৰ একমাত্ৰ কাৰণ হ'ল ইহঁতক মই মোৰ ইবাদতৰ কাৰণে বনাইছোঁ। মই আল্লাহক চিনিব পৰা ব্ৰেইন সিহঁতৰ লাগিব, মোৰ কোরআন বুজিব পৰা ব্ৰেইন লাগিব, মোৰ নবীৰ বৰ্ণনা বা হাদিস বুজিব পৰা ব্ৰেইন লাগিব। গোটেই দুনিয়াত যিমান ঝামেলা সিহঁতৰ জীৱনৰ লগত মই জুৰি দিছোঁ, সকলো ঝামেলাৰ মাজেদি মই আল্লাহৰ সন্তুষ্টি অৰ্জন কৰোঁতে যি ব্ৰেইনৰ প্ৰয়োজন সেই ব্ৰেইন মই দিছোঁ। জোৰে কওক সুবহানাল্লাহ। আল্লাহ পাক পরওয়ারদিগার আলমে
আমাক সম্বোধন কৰি পেলাই কোরআনে করিমত আল্লাহ ঘোষণা কৰি আছে, ইয়া আইয়ুহাল্লাযীনা আমানু লা তুলহিকুম আমওয়ালুকুম ওয়ালা আওলাদুকুম আন যিকরিল্লাহ। সুবহানাল্লাহ কক, জোরে কক সুবহানাল্লাহ। আল্লাহ তাআলা কি কইছে? হায় হায়, আফসোস করার কথা, দুখ লাগার কথা। মোর ভাই সকল, দিনটো আমার এনেই গৈ আছে, গৈ আছে, গৈ আছে, গৈ আছে। হঠাৎ এদিন সন্মুখত আহি আছে, হঠাৎ এদিন আমার সন্মুখত আহি আছে। সাদি রহমতুল্লাহ আলাইয়ে কৈছিলে, চেসব হা নিশস্তম দরি সয়রে গুম খেদহসত গিরিফতা সে তিনম কেপুম। হযরত সাদি রহমতুল্লাহ আলাইহি কইছে, কেইটামান রাতি আমার এনেকা টোপনিত গুচি গ'ল। হঠাৎ এদিন এখন কিবা এটা ভয় আহি পেলাই মোৰ কাপোৰত ধৰিলে আৰু ক'লে উঠা। তাৰ মানে আমাৰ মৃত্যু আহি গ'ল। মোৰ ভাইসকল, আমাৰ দিন গৈ আছে, এই জায়গাখিনি খালী হৈছে, আপোনালোক আগবাঢ়ি আহক। বাচ্চা যদি কোনোবা যায় খালী হয়, আপোনালোক আগত আহি যাব। এবার দুরূদ শরীফ পড়ো, আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলিহি সাইয়্যিদিনা মাওলানা। যেতিয়া দুরূদ পড়া হব মনোযোগেৰে পড়িব। মেহফিলত বহা মানুহসকলে জোৰে জোৰে আৰু ঘৰত বহা মাই ভনীসকলে মনে মনে অন্তৰ দি পঢ়িব, কাৰণ আমি যে আজি দুরূদ পঢ়ি আছোঁ এই খবৰটো মদিনাত যাব। জোৰে কওক সুবহানাল্লাহ। এই খবৰটো আমাৰ আপোনাৰ নবী মদিনাত শুই থকা আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত যাব। ফৰিস্তাসকলে যাই ক'ব, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপনার আখেরি জমানার এতিম উম্মত ঠাইছুৰ পাৰৰ উম্মত সকলে ওয়াজ মাহফিলত বহি পেলাই অন্তৰ দি আপোনাৰ ওপৰত দুরূদ পাঠ কৰিছে। জোৰে কওক সুবহানাল্লাহ। এই খবৰটো পোৱাৰ লগে লগে আমার আপনার নবী, বিশ্বর নবী আল্লাহর হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রওজায়ে আথরত খুশি হই মিছিকি হাঁহি মারিব। এই কারণে সবে পড়িব। আর এবার পড়ক, আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ। মোর ভাই সকল, রব্বুল আলামিন তাবারাকা ওয়া তাআলা আমি আৰু আপোনাক সম্বোধন কৰি, আমি যিমান ইমানৱালা সকল আছোঁ, মুছলমান মতা মাইকী ডেকা গাভৰু আছোঁ, আমাৰ সকলোকে সম্বোধন কৰি আল্লাহ তাআলাই কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু, হে ইমানদার সকল, তোমালোকে যিসকলে আমাৰ ওপৰত আনিছা ইমান, মই আল্লাহক মানিছা, মই সৃষ্টিকৰ্তা, মই অৰ্তা কৰ্তা বিধাতা, যিসকলে মানিছা তোমালোকক মই এলান কৰি আছোঁ, জনাই আছোঁ তোমালোকে কি কৰিব লাগিব।
তোমালোকে যিসকলে আনিছা মোৰ ওপৰত ঈমান, তোমালোকৰ কাৰণে মই আল্লাহৰ এলান। আল্লাহ তাআলাই কৈছে লা তুলহিকুম আমৱালুকুম ওয়ালা আওলাদুকুম আন যিকরিল্লাহ। জোরে কক সুবহানাল্লাহ। আল্লাহর আমালোকৰ লগত বৰ বেছি মৰম। আমি নুবুজো কথাটো। কওকচোন এটা সন্তানৰ লগত আমাৰ কিমান মৰম থাকে। আমি খাওঁ নেখাওঁ তাৰ খোৱাৰ ব্যৱস্থাটো আমি মৰি মিতি হ'লে কৰোঁ, যাতে আমাৰ সন্তানে খাব পাৰে। পাৰেনে কৰোঁ নে নকৰোঁ? আল্লাহৰ ৰসুলে ফৰমাইছে এজন মাকৰ এটা সন্তানৰ লগত যিমান মৰম থাকে তাতকৈ 70 গুণ বেছি আল্লাহৰ যিকোনো এটা বান্দাৰ লগত আল্লাহৰ মৰম আছে। জোৰে কওক সুবহানাল্লাহ। আমাৰ খোৱাৰ ব্যৱস্থা আল্লাহ কেনেকা কৰে চাওকচোন। আমি আমাৰ সন্তানৰ মৰমে যদি দুপৰীয়াৰ চাউল বা দালি নাথাকে টোপনিৰ পৰা উঠিয়েই কান্দত দা বা কোৰ লৈ হাজিৰা বিচাৰি ওলাওঁ, যেনতেন আনিব লাগিব। আমাৰ চিন্তা হ'ল যে আমাৰ বাচ্চাবোৰ যাতে দুপৰীয়া নোখোৱাকে নাথাকে। কোন বস্তুৱে আমাক টানি লৈ যায়? মৰমে। মৰমে টানি লৈ যায়। আমাৰ আল্লাহৰ মৰম চাওক। আমি যেতিয়া মাকৰ পেটৰ ভিতৰত আছিলোঁ তেতিয়া আল্লাহ তাআলাই মাকৰ মৰা ভিতৰৰ পেটৰ ভিতৰৰ তেজখিনি আমাক খুৱাইছে। আৰু আমি যেতিয়া দুনিয়াত আহিম আল্লাহ আমাক দুনিয়াত পঠাব। মাকৰ গৰ্ভৰ পৰা সাপ্লাই দিয়াৰ আগতে সেই তেল সেই তেজ আৰু দুনিয়াত আহিলে নেপাব। সেইটো আল্লাহ তাআলাই মাকৰ নাৰীৰ লগত আমাৰ নাৰীৰ কানেকশ্যন কৰি দি বেলেগ লাইনেদি ৱায়াৰিং কৰি দি আল্লাহ খুৱাইছে। যেতিয়া দুনিয়াত আহিব সেই বস্তুটো নেপাব। এতিয়া মোৰ মৰমৰ বান্দা বা বান্দিয়ে দুনিয়াত যাই কি খাব? আল্লাহ তাআলাৰ ব্যৱস্থা কৰাটো চাওক। আমাৰতো এইবোৰ মনত নপৰে। খাইছোঁ সঁচাই, চব বস্তু জানো, আমি কেনেকা ডাঙৰ হৈছোঁ, কেনেকা খাইছোঁ, কেনেকা দুনিয়াখনত আহিছোঁ, চব বস্তু জানো, কিন্তু পিছফালৰ কথাবোৰ আমাৰ মনত নাথাকে। খালি সন্মুখেদি চাই আছোঁ আৰু দৌৰি আছোঁ। ঘৰখন কেনেকা সাজিম, বাৰীখন কেনেকা বনাই ল'ম, গাড়ীখন কেনেকা লৈ ল'ম, ল'ৰাটোৰ জীৱন কেনেকা গঢ়ি ল'ম, ছোৱালীজনীৰ জীৱন কেনেকা বনাই ল'ম, এইবোৰৰ চিন্তাত খালি আগফালেহে দৌৰাই আছোঁ। সোঁফালে বাওঁফালে পিছফালে চোৱাচুই আমাৰ নাই। মোৰ ভাইসকল, আল্লাহৰ মৰমখিনি চাওক। মাকৰ পেটৰ পৰা সাপ্লাই দিয়াৰ আগতে আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে মাকৰ থনত আমি খোৱাৰ বাবে হালকা মিঠা আৰু পবিত্ৰ গাখীৰ আল্লাহ আগতীয়াকে ৰেডি কৰি থৈছে। জোৰে কওক সুবহানাল্লাহ। আগতীয়াকৈ ৰেডি হয় নে নহয়? কওক না, নেজানে নেকি? হয় নে নহয়? মোৰ ভাইসকল, আল্লাহৰ মৰমটো চাওক। এডভান্স ৰেডি কৰি থয় যে আমাৰ এই বান্দা বা বান্দি দুনিয়াত যোৱাৰ লগে লগে প্ৰথম হাত যেতিয়া কৰিব খাবৰ কাৰণে, তেতিয়া আমাৰ এইটোৱে আহাৰ পাব লাগে। মাকৰ মুখখন লগাই দিয়াৰ লগে লগে আগৰ পৰা ৰেডি তাৰ আহাৰ। সি এতিয়া টান মাৰিছে আৰু পেট ভৰ্তি কৰি খাইছে। সেই তেতিয়াৰ পৰা আজিক গেলি আল্লাহ পাক পৰৱৰ্তীগাৰ আলমে আমাৰ আহাৰৰ যোগান কেনেকা কি ধৰিব লাগে, কেনেকা ব্যৱস্থা কৰিব লাগে, আল্লাহ তাআলাই আগৰ পৰাই চিন্তা কৰে। জোৰে কওক সুবহানাল্লাহ। বিসমিল্লাহ বলি আমি নি এটা উৰহীৰ গুটি মাটিত পুতি থওঁ। পুতি থোৱাখিনি আমাৰ কাম। বাকী আমাৰ আল্লাহ খোৱাবৰ কাৰণে কিমানখিনি কাম কৰে। গছটো উলিয়াই দিয়ে, পাতখিনি উলিয়াই দিয়ে, পাতৰ মাজে মাজে লতখিনি উলিয়াই দিয়ে, পাতৰ ফাঁকে ফাঁকে আল্লাহ তাআলাই ফুলটো উলিয়াই দিয়ে, ফুলৰ গুৰিয়ে গুৰিয়ে আল্লাহ উৰহি লগাই দিয়ে। আমাক শিকাই দিছে তুমি ছিঙি আনা,
কাটি কুটি আনি মৰিচ নিমখ চব মিহলাই ধুনীয়াকৈ সিজাই লোৱা, মই ৰেডি কৰি থৈছোঁ তুমি খোৱাৰ কাৰণে। চব বস্তু তেনেকা, চব বস্তু তেনেকা, হয়নে নহয়? আমাৰ আল্লাহ আমাৰ লগত অতিশয় মৰম। আমাৰ আল্লাহ কেতিয়াও নিবিচাৰে আমাক দিব দুজখৰ গৰম। দুজখত জ্বলোৱাটো আল্লাহ তালাই আমাৰ বাবে নিবিচাৰে। আল্লাহৰ কুদৰতৰ ইৰাদা হ'ল জান্নাতৰ পৰা পঠোৱা মোৰ বান্দা বান্দীসকল, তোমালোকৰ কাৰণে মই অন্তিম স্থান বনাই ৰাখিছোঁ। সেই জান্নাত জান্নাত তোমালোকৰ বাবে মই বনাই ৰাখিছোঁ জান্নাত, তোমালোকে দুজখৰ পাত্ৰ নহয়। জোৰে কওক সুবহানাল্লাহ। দুজখত নিদিবৰ কাৰণে আল্লাহ কোরআনে করিমত স্পষ্ট করে কৈ দি আছে, তোমালোকে শয়তান মরদুদর ধোকাত নপৰিবা, শয়তানৰ প্ৰৰোচনাত তোমালোকে নপৰিবা, সাৱধান হৈ থাকিবা। তোমালোকৰ ল'ৰা ছোৱালী আৰু সা সম্পত্তিৰ মৰমত পৰি পেলাই তোমালোকে মই আল্লাহক নেপাহৰিবা। তুলহিকুম আমৱালুকুম ওয়ালা আওলাদুকুম আন যিকৰিল্লাহ। দুটা বস্তুৰ মৰম মানুহৰ বেছি, সা সম্পত্তিৰ মৰম আৰু ল'ৰা ছোৱালীৰ মৰম। এইটো হয়নে নহয় কওকচোন? 1 ইঞ্চি সম্পত্তি যদি কোনোবাই লৈ যাব বিচাৰে মাটি, অকলে যাই পেলাই তাত মৰি যোৱাটো স্বীকাৰ কৰি ল'ব, মৰি যাম 1 ইঞ্চি তোক নিবা নিদিম, কৰে নে নকৰে? তাৰ ল'ৰা ছোৱালীৰ কাৰণে সি মৰি যাব, তাৰ ল'ৰা ছোৱালীক কোনো কষ্ট দিব নিবিচাৰে। এই দুটা বস্তুৰ লগত মৰম বেছি। সেইকাৰণে আল্লাহ কৈছে, মৰমখিনিও আল্লাহ লগাই দিছে। সেইকাৰণে আল্লাহ কৈছে তোমালোকৰ মাল, তোমালোকৰ সা সম্পত্তি আৰু সন্তান সন্ততিৰ মৰমত পৰি পেলাই মোক পাহৰি নেযাবা, মোৰ এবাদতৰ পৰা বঞ্চিত নহবা। সম্পত্তি বনাবৰ কাৰণে দোকান খুলি বহিছা, মই আল্লাহৰ হুকুম, নামাজখিনি তুমি দোকানৰ বাবে কেতিয়াও নেৰিবালা। তুলহিকুম আমৱালুকুম ওয়ালা আওলাদুকুম আন যিকৰিল্লাহ। সম্পত্তি বনাবৰ কাৰণে মোৰ দিয়া জমিনত মেহনত কৰিবলৈ ওলাইছা, মেহনত কৰিব দিছোঁ কৰা, কিন্তু খবৰদাৰ সাৱধান, তুমি সেই মেহনতত লাগি পেলাই মোৰ হুকুম নমাজৰ পৰা আঁতৰি নেথাকিবা। মই আল্লাহৰ বাধ্য নহবা, মোৰ ইবাদতৰ পৰা আঁতৰি নেথাকিবা, সা সম্পত্তি আৰু ল'ৰা ছোৱালীৰ মৰমত পৰি পেলাই মই আল্লাহৰ শৰণৰ পৰা তোমালোকে আঁতৰি নেথাকিবা। ওয়ামান ইয়াফআল যালিকা ফাউলাইকা হুমুল খাসিরুন। যোনে এনেকা সা সম্পত্তি আৰু সন্তান সন্ততিৰ মৰমত পৰি পেলাই মই আল্লাহক পাহৰি গৈছে, মই আল্লাহক পাহৰি গৈছে, আল্লাহ কৈ আছে সি কিন্তু ধ্বংস হৈ গৈছে, সি কিন্তু বৰবাদ হৈ গৈছে, অৰ্থাৎ সি জাহান্নামত যাব লাগিব। ফাআম্মা মান তাগা ওয়া আসারাল হায়াতাদ দুনিয়া ফাইন্নাল জাহিমা হিয়াল মাওয়া। আল্লাহ কৈছে যোনে তাৰ মন মানি চলিছে এই দুনিয়াখনত, কোরআন মানা নাই, হাদিস মানা নাই, তার মন মানি চলিছে, অর্থাৎ মসজিদত মসজিদে আজান দিয়ে সি ইফালে কাণ খাৰুনি দিয়ে, রোজার মাহ আহে রোজায় সি কিন্তু পেট ভরি 3 টাইম ভাত খায়, মস্তি মারি তার কাম কৰি যায়, সি তার মন মানি চলিছে। আল্লাহ কৈছে মাইকী মানুহ তোমালোকে
আবরুত থাকিবা, গিৰিয়েক সন্মান কৰিবা, শহুৰ শাহুৱেকক মাক আৰু বাপেকৰ নিচিনা মানি চলিবা। তাইৰ ইচ্ছা মতে চলিছে, পৰ্দাৰ খবৰ নাই, নামাজৰ খবৰ নাই, গিৰিয়েকৰ আগত লাখুটি লৈ ওলাই যায়, শহুৰ শাহুৱেকৰ লগত মুখে মুখে তৰ্ক কৰে আৰু মাৰিবলৈ ওলাই যায়। অৰ্থাৎ আল্লাহৰ হুকুম আৰু নবীৰ তৰিকা মানা নাই, মন মানি চলা চলিছে।